আজিৰ কেবিনেটত কেইবাটাও অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা গৈছে তাৰ ভিতৰত এটা সিদ্ধান্ত হ'ল শিক্ষা বিভাগৰ যে আপোনালোকে জানে যে অসমত বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আৰু আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল এই দুখন বোৰ্ড এখনে মেট্ৰিকুলেশ্যন এখনে হায়াৰ সেকেন্ডাৰী চাৰ্টিফিকেশ্যন দুখন বোৰ্ড আছিল আৰু এই দুখন বোৰ্ডকে একেলগ কৰি আজিৰ কেবিনেটে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড অসম ৰাজ্যিক স্কুলীয়া শিক্ষা বোৰ্ড বা আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড নামেৰে মাৰ্জ কৰি এখন বোৰ্ড হিচাপে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে এতিয়াৰ পৰা সেৱা বা হায়াৰ সেকেন্ডাৰী কাউন্সিল হিচাপে দুখন বোৰ্ড নাথাকিব এখনে বোৰ্ড হ'ব যিখন আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড নামেৰে সকলোৱে পৰিচিত হ'ব ASSEB আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড গতিকে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঠিক তেনেদৰে আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে যে এই বছৰৰ বাজেট সেশনটো আমাৰ অসম বিধানসভাৰ বাজেট অধিৱেশন অহা ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ পৰা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ পৰা বাজেট অধিৱেশন হ'ব আৰু আজি কেবিনেটে এই বাজেট অধিৱেশন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সম্পৰ্কে আমাৰ অধ্যক্ষ মহোদয় জনাব আৰু ৰাজ্যপালৰ সন্মতি সাপেক্ষে ইয়াৰ নটিফিকেশ্যন ইছ্যু হ'ব ঠিক তেনেদৰে আপোনালোকে জানে যে অসমৰ 10খন জিলা মিচিং জনবসতি আছে এই মিচিং অট'নমাছ কাউন্সিলৰ অন্তৰ্গত এই 10খন জিলাত আলিয়া লিগাঙৰ চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে আৰু আজি কেবিনেটে সিদ্ধান্ত লৈছে এই জিলাকেইখন হ'ল ধেমাজি উত্তৰ লখিমপুৰ শোণিতপুৰ বিশ্বনাথ গোলাঘাট শিৱসাগৰ যোৰহাট ডিব্ৰুগড় তিনচুকীয়া আৰু মাজুলী এই 10খন জিলাত আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ এৰিয়া আৰু মিচিং অট'নমাছ কাউন্সিলৰ এৰিয়াৰ এই 10খন জিলাত চৰকাৰী বন্ধ আলিয়া লিগাঙৰ দিনাখন চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে আপোনালোকে জানে যে কেইদিনমান আগত আমি অন্ন সেৱা সপ্তাহ বা আমাৰ যিটো পাব্লিক ডিষ্ট্ৰিবিউচন চিষ্টেমত আমাৰ NFSA নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ অধীনত যি চাউল বিতৰণ হৈছিল তাৰ কাৰণে আমি এটা দিন নিৰ্ধাৰণ কৰিছিলোঁ কাৰণ এই এটা সপ্তাহ নিৰ্ধাৰণ কৰিছিলোঁ যে এই সপ্তাহটোৰ ভিতৰতে চাউল ডিষ্ট্ৰিবিউচন হ'ব লাগিব এই সপ্তাহটোৰ অকণমান সাল সলনি কৰা হৈছে আগতে আছিল 10 তাৰিখৰ পৰা 10ৰ পৰা 16 তাৰিখলৈকে 10 তাৰিখৰ পৰা 16 তাৰিখলৈকে অন্ন সেৱা সপ্তাহ হিচাপে অন্ন বিতৰণৰ কথা কোৱা হৈছিল নেশ্যনেল ফুড ছিকিউৰিটি বা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যি বিনামূলীয়া চাউল বিতৰণ কৰা হয় এই চাউল বিতৰণটো এই সপ্তাহটোত কৰাৰ কথা কোৱা হৈছিল তাক আজি কেবিনেটে অকণমান সংশোধনী কৰি 1 তাৰিখৰ পৰা 10 তাৰিখলৈ কৰিছে 10 দিনৰ কাৰণে কৰিছে যে অকণমান আগতে 7 দিনৰ আছিল এতিয়া 10 দিনৰ কাৰণে কৰিছে এইটো হ'ল 1 তাৰিখৰ পৰা 10 তাৰিখলৈ প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কণ্ট্ৰল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলক বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে যিটো আগতে 10ৰ পৰা 16 আছিলে 10ৰ পৰা 16 সলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াছ আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব মানে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ চেংচন অনুমোদন লোৱা তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব বিনামূলীয়া চাউল পাব আজিৰ অসম কেবিনেটে খাচী জয়ন্তীয়া ডেভেলপমেণ্ট কাউন্সিলৰ গঠনৰ কাৰণে অনুমোদন দিয়ে বিশেষকৈ পৰাগবেলি ডিমা হাউচত যিখিনি খাচী জয়ন্তীয়া লোক আছে তেওঁলোকৰ ডেভেলপমেণ্ট কাউন্সিল এখনৰ
গঠনৰ কাৰণে আজিৰ কেবিনেটে অনুমোদন দিয়ে আপোনালোকে জানে যে আমাৰ অসমৰ যি এসটি বা অনুসূচিত জনজাতিৰ যি তালিকা এই তালিকাত 7 নম্বৰত এনি কুকি ট্ৰাইবস ইনক্লুডিং বুলি দি কেইবাটাও কমিউনিটিৰ নাম লিখা আছিল যাত বাইতে বা বেইতে নামৰ এটা কমিউনিটি আছিল যেটো কুকি কমিউনিটিৰ ইনক্লুডিং বুলি লিখা আছিল এটুত অকমান তেওঁলোকৰ এটা কথা আছিল যে তেওঁলোক কুকি কমিউনিটিৰ ভিতৰত সেপাৰেট কমিউনিটি এটা থাকিব লাগে বুলি তেখেতসকলৰ ডিমান্ড আছিল আৰু এই ডিমান্ডটোকে লৈ আজি অসম কেবিনেটে এটা সেপাৰেট প্ৰপোজাল মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্স ভাৰত চৰকাৰৰ মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্সলৈ পঠোৱাৰ সিদ্ধান্ত লৈছে যে তেওঁলোকক বাইতে বা বেইতে বুলি এটা সেপাৰেট কমিউনিটি কৰি কাৰণ এসটি অলৰেডি হয় বা এসটি কুকি কমিউনিটিৰ ইনক্লুডিং কুকি কমিউনিটি বুলি তেওঁলোক আছিল তেওঁলোকক এটা সেপাৰেট কমিউনিটি বুলি দিব লাগে বুলি এটা প্ৰপোজাল ট্ৰাইবেল এফেয়াৰ্স মিনিষ্ট্ৰিলৈ ভাৰত চৰকাৰ ট্ৰাইবেল এফেয়াৰ্স মিনিষ্ট্ৰিলৈ এটা প্ৰপোজাল পঠোৱাৰ সিদ্ধান্ত অসম কেবিনেটে অনুমোদন জনায় অসমত ইলেক্ট্ৰিক ভেহিকুলৰ মানে চলাচল বৃদ্ধি বা পলিউশন ইত্যাদিৰ ক্ষেত্ৰত ইলেক্ট্ৰিক ভেহিকুলৰ যথেষ্ট উপকাৰিতা আছে বা আমি ইলেক্ট্ৰিক ভেহিকুলক প্ৰমোট কৰাৰ স্বাৰ্থত এই তেওঁলোকৰ যিটো ৰেজিষ্ট্ৰেচনৰ ৰেভিনিউ তাক আমি 2% কমাই দিয়াৰ 2% কমাই দিয়াৰ সিদ্ধান্ত যেটো 2025 চনৰ 31 মাৰ্চলৈকে আজিৰ পৰা ডেট অফ নটিফিকেশনৰ পৰা 31 মাৰ্চ 2025 লৈ থাকিব যত আগতে আমি 10% লৈ থকা হৈছিল ভেহিকুলৰ ৰেজিষ্ট্ৰেচনত সেই 10 to 8% লৈকে হ্ৰাস কৰা সিদ্ধান্ত লোৱা হৈছে যাতে ইলেক্ট্ৰিক ভেহিকুলটো প্ৰমোট কৰিব পৰা যায় ইলেক্ট্ৰিক ভেহিকুল আগুৱাই নিয়াৰ স্বাৰ্থত আপোনালোকে জানে যে আমাৰ প্ৰতিগণ মিউনিসিপালিটিতে বা আমাৰ যিখন পৌৰসভা পৌৰ নিকায় আছে এই পৌৰসভা আৰু পৌৰ নিকায় গভৰ্নমেন্ট নমিনেটেড কমিশনাৰ থাকে মানে গভৰ্নমেন্ট নমিনেটেড যিসকলৰ 10 খনতকৈ বেছি আসন আছে তাত দুজন যত 10 খন আছে তাত এজন গভৰ্নমেন্ট নমিনেটেড কাউন্সিলৰ বা ওয়াৰ্ড কমিশনাৰ থাকে সেই সকলৰো মানে অন্যান্য হাহুবিধাৰ ক্ষেত্ৰত বিশেষকৈ তেওঁলোকৰ পাৰিতোষিক বা অন্যান্য হাহুবিধাৰ ক্ষেত্ৰত বাকি ওয়াৰ্ড কমিশনাৰ সকলৰ লগত সমান কৰি দিয়াৰ সিদ্ধান্ত বা অনুমোদন আজিৰ কেবিনেটে দিয়ে যে তেওঁলোকো একে ওয়াৰ্ড কমিশনাৰ কেৱল তেওঁলোকৰ গভৰ্নমেন্ট নমিনেটেড হে তেওঁলোকে আগতে পাৰিতোষিকটো পোৱা নাছিল তেওঁলোকৰ পাৰিতোষিকৰ কাৰণে বা অন্যান্য হাহুবিধও তেওঁলোকে ইলেক্টেড ওয়াৰ্ড কমিশনাৰ দৰে পাব এই ধৰণৰ সিদ্ধান্ত এটা লোৱা হয় কিন্তু তেওঁলোকৰ মাত্ৰ ভোটিং পাৱাৰটো মানে মিউনিসিপালিটিত নাথাকিব ভোটিং পাৱাৰক বাদ দি বাকি সকলোখিনি তেওঁলোকৰ একে থকাৰ সিদ্ধান্তলৈ আজি অসম কেবিনেটে অনুমোদন দিয়ে আজি অসমৰ কেবিনেটে আপোনালোকে জানে যে ইতিমধ্যে আমি বসুন্ধৰা টুৰ জৰিয়তে আমাৰ খিলঞ্জিয়া বহু ভূমিপুত্ৰ বা খিলঞ্জিয়া লোকসকলক মাটিৰ পট্টা দিয়াৰ কাম আমাৰ চলি আছিল আৰু আজিৰ কেবিনেটে 3576 গৰাকী এনেকুৱা খিলঞ্জিয়া ভূমিহীন লোকক 9খন জিলাৰ ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে এই জিলাকেইখন হ'ল মৰিগাঁও কামৰূপ মেট্ৰো কামৰূপ গোৱালপাৰা লখিমপুৰ শোণিতপুৰ দৰং তিনচুকীয়া আৰু ধেমাজি এই 9খন জিলাৰ 3576 গৰাকী লোকক ভূমিৰ পট্টাৰ কাৰণে আজিৰ কেবিনেটে অনুমোদন প্ৰদান কৰে তাৰ লগে লগে আজি স্কুল এডুকেশ্যন ডিপাৰ্টমেন্টৰ মানে আমাৰ কেইটামান এমেন্ডমেন্ট বিশেষকৈ সাৰ্ভিস শিডিউল 1ত আসাম এলিমেন্টাৰী এডুকেশ্যন প্ৰভিন্সিয়েলাইজৰ কিছুমান সৰু সৰু হাল হলনি বা এমেন্ডমেন্ট আনিছে যেনেকে 5% মাৰ্কস সিকিউৰ্ড হাই স্কুল হায়াৰ সিনিয়ৰ সেকেন্ডাৰী ইকুইভ্যালেন্ট এক্সামিনেশন তেনেকুৱা কিছুমান সৰু সৰু যিবিলাক সাৰ্ভিস ৰুলত আছিল তেনেকুৱা ধৰণৰ কেইবাটাও এমেন্ডমেন্ট যেনেকে 5 মাৰ্কস এনসিসিৰ কাৰণে দিয়া আছিল এনসিসি সাৰ্টিফিকেট সি সাৰ্টিফিকেটত
আগতে বেছি আছিল, এটা 5 মাৰ্কছ এণ্ড 3 মাৰ্কছ বি চাৰ্টিফিকেট, এনেকুৱা সৰু সৰু স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কেইটামান ছাৰ্ভিচ ৰুল আৰু তেওঁলোকৰ UP LP টিচাৰৰ ক্ষেত্ৰত UP LP টিচাৰৰ ক্ষেত্ৰত কেইটামান ছাৰ্ভিচ ৰুলৰ সৰু সৰু এমেণ্ডমেণ্ট অনা হৈছে। মুখ্যতঃ এইখিনি সিদ্ধান্ত আজিৰ কেবিনেটত লোৱা হৈছিলে। তাৰ লগে লগে আমাৰ এটা সিদ্ধান্ত আমাৰ বিভাগৰ মন্ত্ৰী, আমাৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আপোনালোকৰ জ্ঞাতাৰ্থে জনাব, গতিকে মই তেখেতক এইখিনি কথা ক'বৰ কাৰণে অনুৰোধ জনাইছো। আজিৰ কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি সকলোৱে জানো যে শৰৎকালৰ এই জ্যোৎস্না প্লাবিত ৰাতিত গকুলত ভগৱান শ্ৰীকৃষ্ণই গোপীসকলৰ লগত ৰাসলীলাত নিমগ্ন হৈছিল আৰু জ্যোৎস্না বিধৌত এই শৰৎকালৰ পূৰ্ণিমাৰ ৰাতি ভগৱান কৃষ্ণক স্মৰণ কৰিবৰ কাৰণে আধ্যাত্মিকভাৱে ভক্তিৰসৰে পৰিপূৰ্ণ হৈ সমগ্ৰ সনাতনী সমাজখনে ৰাসলীলা উদযাপন কৰি আহিছে আৰু অসমতো বিভিন্ন প্ৰান্তত এই ৰাসলীলাৰ আয়োজন কৰা হৈছে। আধ্যাত্মিকতা ভক্তিৰসৰে পৰিপূৰ্ণ আমাৰ সমাজখন ঈশ্বৰ চিন্তাত নিমগ্ন হোৱা এই পৰিৱেশে আমাৰ মন চিন্তা সদায় পবিত্ৰ কৰি ৰাখে। গুৰুজনাৰ অপূৰ্ব সৃষ্টি নামঘৰ সত্ৰসমূহত বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আজিকালি বিভিন্ন স্থানত ৰাসলীলা উদযাপন কৰি আহিছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ অসমতে উদযাপিত হৈ অহা ৰাসসমূহ যাতে আৰ্থিকভাৱে চৰকাৰৰ তৰফৰ পৰা কিছু সহযোগিতা আগবঢ়াব পৰা যায় তাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিলে। 3 বছৰ পুৰণি যিসমূহ ৰাস আছে অসমত, 3 বছৰ পুৰণি সেই ৰাসসমূহক চৰকাৰৰ তৰফৰ পৰা অতি ভক্তিভাৱেৰে 25,000কৈ টকা এইবাৰৰ পৰা প্ৰদান কৰা হ'ব। সমগ্ৰ অসমত আমাৰ চৰকাৰীভাৱে পোৱা হিচাপ মতে প্ৰায় 1900খন ৰাস উদযাপন হয়। 3 বছৰ পুৰণি, হয়তো 2 বছৰ এবছৰৰ পৰা নতুনকৈ বহুত